এতিয়া কথাটো হ'ল ইয়াছখন কোনে বুকিং কৰিছে তেওঁক এৰি দিয়া হ'ল ইয়াছত থকা ছিংগাপুৰৰ গোটেইখিনি মানুহকে এৰি দিয়া হ'ল সুস্মিতা গোস্বামীয়ে ইয়াছৰ পৰা ভিডিঅ'বিলাক কৰি তাইৰ মাকক দিছিলে মিনতি গোস্বামীক আৰু মিনতি গোস্বামীয়ে সবতে বিলালে সবতে গ্ৰুপে হোৱাটছআপে সবতে বিলালে যেতিয়া ঘটনাটো ঘটিলে সেই মহিলাগৰাকীয়ে গোটেই ভিডিঅ'বিলাক ফটোবিলাক আকৌ ডিলিট কৰা আৰম্ভ কৰিলে তো মিনতি গোস্বামী সুকুমাৰ গোস্বামী সুস্মিতা গোস্বামীক ৰেহাই দিয়া হ'ল তন্ময় ফুকন অনুজ বৰুৱা যিজন মানে 2013 চনৰ পৰা ট্ৰেণ্ড MMSৰ PR মেনেজাৰ হিচাপে আছিল অনুজ বৰুৱাক ৰেহাই দিয়া হ'ল অভিমন্যু তালুকদাৰক ৰেহাই দিয়া হ'ল আৰু ইয়াছত থকা প্ৰত্যেকজন মানুহ এই পৰীক্ষিত শৰ্মাই হওক বা ৱাজিদ হওক যোনেই নহওক সকলোকে ৰেহাই দিয়া হ'ল এতিয়া কথাটো হ'ল জুবিন গাৰ্গক PR মেনেজাৰ ট্ৰেণ্ড MMSৰ PR মেনেজাৰ অনুজ বৰুৱাৰ লগত কিয় থাকিবলৈ ৰুম ঠিক কৰিলে সেইটো এটা প্ৰশ্নবোধক চিন কিয় why এইটো কথা দ্বিতীয় কথাটো হ'ল যে এতিয়া ক্যাৰেক্টাৰ এছাচিনেশ্যনৰ কথাবিলাক ওলাইছে জুবিন গাৰ্গৰ বদনাম কৰিবলৈ যিজন মানুহ এতিয়া উভতি আহি ক'ব নোৱাৰে মই সেইটো কাম কৰা নাই বুলি মই নাই বুলি তেনেকুৱা এজন মানুহৰ মৃত মানুহ এজনৰ বদনাম ওলোৱাত লাগি গৈছে বহুতে এতিয়া সো এনেকুৱা ধৰণৰ কথা এতিয়াও সময় আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ আৰক্ষী SITক আমি অনুৰোধ কৰিছোঁ পাৰে যদি SITত যিখন চাৰ্জশ্বিট দিছে সেইখনত এইখিনি মানুহৰ নাম সোমোৱাৰ ব্যৱস্থাটো কৰিব লাগে এই যে ইয়াছত থকা মানুহখিনি হি অনুজ বৰুৱা অভিমন্যু তালুকদাৰ বা যিমান আছে সকলোৰে আমি ডাটা ওলাইছোঁ এতিয়া আমাৰ কাম কি আমি আইনৰ সহায় লৈছোঁ আইনত যদি একো আমি নাপাওঁ তেওঁলোকক সমজুৱাভাৱে তেওঁলোকক আমি এক্সপ'জ কৰিবলৈ বিচাৰিম তেওঁলোকৰ ঘৰৰ এড্ৰেছ তেওঁলোকৰ ফটো আমি ৰাজহুৱা কৰিম এতিয়া যাতে অসমৰ প্ৰত্যেকজন মানুহে গম পাওক যে এইকেইটাহে আচল দানৱ যাক দানৱ বুলি কওঁ আমি দানৱ যোনে জুবিন গাৰ্গক খালে